এতিয়া গাইছ আবেলি 4টা বাজি 3 মিনিট হৈছে আৰু এতিয়া বেলি ডুবু হৈছে মই দেখাই দিওঁ এবাৰ দেখা পাইছেনে নাইবা যি কি নহওক এতিয়া এইফালে চাওক গাইছ এনেকুৱা জংঘল আমাৰ দেখা পোৱা নাযায় ইমান জংঘল এইবিলাক মানে পৰিৱেশটো জংঘল বতৰটো লাহে লাহে গধূলি হৈ আহিছে আৰু মানে গৰু ছাগলী এতিয়া সোমাব মানুহৰ ঘৰে ঘৰে আৰু গাইছ কওকচোন আপোনালোকে কি কৰি আছে গধূলি যেতিয়া বেলিটো মাৰ যায় ডুবিবলৈ হয় তেতিয়া মানে ভাল লাগে কিন্তু চাই কিবা এটা একদম বেলিটো ৰঙা হৈ যায় এইয়া চাওক কি মানে চৰাইবিলাক নিজৰ বাহত যাই আছে ভিডিঅ'টো বৰ হেৰি নহয় যিবিলাকে মানে ভাল পোৱা নাই স্কিপ কৰি দিব আৰু বেয়া নাপাব ভিডিঅ'টোত এনে কিবা গধূলিৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু তাকে আৰু চৰাইবিলাক ঘৰমুৱা হৈ আছে ভিডিঅ'টো দিয়ক আজিলৈ কিবা কিবি দেখুৱাই আছোঁ দিয়ক ভিডিঅ'টোত পৰিৱেশটো দেখিছেনে গধূলি কেনেকুৱা এনেকুৱা পৰিৱেশত পথাৰখন এবাৰ দেখুৱাই দিওঁ বলক মানে পথাৰটো কেনেকুৱা আছে এইখন পথাৰটো হয় আৰু পথাৰটো এবাৰ চাই লওক পথাৰৰ ব্লক দেখাই আছোঁ আপোনালোকে বেয়া নাপাব পথাৰত এয়া পথাৰৰ পৰা ভালকৈ দেখিবলৈ পোৱা যায় বেলিটো ডুবিবলৈ হৈছে ট্ৰেইন গৈ আছে চাই থাকক ভিডিঅ'টো গধূলিৰ পৰিৱেশটো দেখুৱাই আছোঁ ভিডিঅ'টো সঁচাকৈ বহুত
দীঘল হৈছে আপোনালোকে চাগে হেৰি হৈ গৈছে দিয়ক আৰু আজিলৈ সমাপ্ত কৰি দিওঁ ভিডিঅ'টো অলপ বাই বাই গাইজ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক থেংক ইউ আজিলৈ